নমস্কাৰ সুপ্ৰভাত গাইজ আজি ৰাতিপুৱা পথাৰলৈ বুলি মই এপাক ওলালো আৰু মানে বহুত দিন হ'ল বৰষুণ দিয়া নাছিল তো সেইটো কাৰণে পথাৰত পানী শুকাই গৈছে তো পানী অলপ দিবলৈ বুলি মই পথাৰলৈ ওলালো চৰিয়া এটা লৈ এনেদৰে পানী সিঁচিবলৈ আৰম্ভ কৰিলো মানে পথাৰৰ সিটো সাইডে পানী দি আছো তো এটো সাইডলে পানীখিনি যাবলৈ সিঁচি দিলো আৰু তেনেতে এজাক বৰষুণ আহিল আৰু বৰষুণ সেই গৰু দেখিছে নে কেনেদৰে তিতি আছে মোৰ হলে বেয়া লাগিছিল কিন্তু উপায় নাই মটৰটোকে অফ কৰি জলদি ঘৰলৈ বুলি মই ওলালো আৰু ঘৰত যে দেখিছো যে ৰাস্তাত এখন আল্ট্ৰা বাছ আহি আছে আমাৰ ওচৰৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে হেনো পিকনিক যায় মোৰ অলপ যাবলৈ মন গৈছিল কিন্তু উপায় নাই কি কবা বেমাৰী মানুহ যাবতো নোৱাৰোৱে তাকে ভাবি অলপমান চাহ বনালো আৰু অলপমান চাহ বনাই কিনে চাহৰ সোৱাদ লৈ মই বাহিৰতে অলপমান বহিলো আৰু বহি কিনে মানুহবিলাকক চালো যে কোন কলৈ গৈছে তাকে আজিলৈ ভিডিঅ'টো ইমানে থেংক ইউ